নমস্কাৰ, এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰথম প্ৰশ্ন হ'ল 1857 চনৰ চিপাহী বিদ্ৰোহৰ কাৰণ কি আছিল? ইয়াৰ উত্তৰ হৈছে অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামূহিক আৰু ধৰ্মীয়। চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ কি আছিল? ইয়াৰ উত্তৰ হৈছে এনফিল্ড ৰাইফলৰ গুলীৰ ব্যৱহাৰ। চিপাহী বিদ্ৰোহত শ্বহীদ হোৱা প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰ উত্তৰ হৈছে মংগল পাণ্ডে। মংগল পাণ্ডেৰ লগত ইংৰাজ চৰকাৰে ফাঁচি দিয়া ব্যক্তিজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে ঈশ্বৰ পাণ্ডে। এনফিল্ড ৰাইফলৰ গুলী প্ৰথম ক'ত ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1857 চনৰ 23 জানুৱাৰী তাৰিখে দমদম সেনা ছাউনীত। 1857 চনৰ চিপাহী বিদ্ৰোহৰ অন্তত ভাৰতৰ শাসনভাৰ কাৰ হাতলৈ যায়? ইয়াৰ উত্তৰ হৈছে ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ হাতলৈ। অসমখন ব্ৰিটিছে কেতিয়া নিজ হাতলৈ নিছিল? ইয়াৰ উত্তৰ হৈছে 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে। গোমধৰ কোঁৱৰে কিয় আৰু কেতিয়া ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিছিল? ইয়াৰ উত্তৰ হৈছে 1828 খ্ৰীষ্টাব্দত অসমৰ ৰাজপাট বিচাৰি। অসমত 1857 চনৰ চিপাহী বিদ্ৰোহত কোনে মুখ্য ভূমিকা বা অসমৰ চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল? ইয়াৰ উত্তৰ হৈছে মণিৰাম দেৱান। মণিৰাম দেৱানক কোন চৰকাৰে দেৱান চাকৰি দিছিল? ইয়াৰ উত্তৰ হৈছে ইংৰাজ চৰকাৰে। প্ৰথম অসমীয়া চাহ খেতিয়কজনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে মণিৰাম দেৱান। তেওঁ যোৰহাটৰ ওচৰৰ চীনামৰা আৰু চেলেঙৰ দুখন চাহ বাগিচা আৰম্ভ কৰিছিল। মণিৰাম দেৱানৰ লগত একেলগে ফাঁচি দিয়া লোকজন কোন আছিল? ইয়াৰ উত্তৰ হৈছে পিয়লি বৰুৱা। 1858 চনৰ 26 ফেব্ৰুৱাৰীত। অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কেতিয়া আৰু ক'ত সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1861 চনৰ ফুলগুৰিত। অসমৰ কৃষক বিদ্ৰোহৰ শেষ ৰণখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে পথৰুঘাটৰ ৰণ। 1894 চনত কৃষক বিদ্ৰোহৰ কোন কোন ঠাইত হৈছিল? ইয়াৰ উত্তৰ হৈছে ৰঙিয়া, নলবাৰী, বৰমা, সৰুক্ষেত্ৰী, মৌজাৰ, লাচিমা, বজালী, গোবিন্দপুৰ, দৰঙৰ পাথৰিঘাট। অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে ৰাইচ মেলসমূহে। কি বিতৰণ কাৰ্যৰ বাবে চিপাহী বিদ্ৰোহক পূৰ্ব পৰিকল্পিত বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে চাপাতি আৰু ৰঙাপদুম। কোন বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি আখ্যা দিছে? ইয়াৰ উত্তৰ হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহ। কোনখন ৰণ বা বিদ্ৰোহক ইংৰাজৰ 100 বছৰীয়া শোষণ নীতিৰ বিৰুদ্ধে হোৱা প্ৰবল জনজাগৰণ বোলা হয়? ইয়াৰ উত্তৰ হৈছে চিপাহী বিদ্ৰোহ।